Hey beautiful people, welcome to my blog. Yeah, breakfast কাৰণে অকমান সবজি আৰু ৰুটি বনালে মায়ে আৰু এয়া প্ৰিন্সে অকমান মুভি চাইছে হি স্কুল যোৱা নাই কাৰণ তাৰ অকমান গা বেয়া ডালিমে অকল খাইছে দিনটো একোৱে নাখালে পিছত আৰু এয়া টাটা স্কাই ইনষ্টলেশ্যনৰ কাৰণে আহিছে কাৰণ সিগনেল পোৱা নাই চাদৰ কাৰণে আৰু এয়া প্ৰিন্সু শুই গ'ল বেচেৰাটো আৰু উঠি কিনে চাওকচোন দাদাকৰ চেণ্ডেলযোৰ পিন্ধি কিনে সি যাবলৈ ৰেডি কাৰণ বাহিৰত চববোৰ বাহিৰতে আছে সেইটো কাৰণে আমি ব্ৰেকফাষ্ট কৰিলোঁ তাকো খোৱালোঁ আৰু আহি কিনে সি মেকুৰী পোৱালিটো দেখি কিনে খুব ফূৰ্তি তাৰ কাষৰ ঘৰৰ ল'ৰাটো আহিছে মেকুৰীটো বাহিৰত থৈ দিবলৈ সি লৈ গ'লগৈ এয়া প্ৰিন্সে অকণমান বাহিৰত ফুৰিছে ইফালে সেইফালে চাইছে আৰু অকণমান সি আইতাকৰ লগতো ফুৰিছে চাই থাকক আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ফৰ ছাবস্ক্ৰাইবিং মাই চেনেল আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত দেখি আছে যদি ভাল পায় দেন ফ'ল' নিশ্চয় কৰিব দেই আৰু ইয়াত ইহঁতে খেলি আছে প্ৰিন্সুৱে চাই আছে আৰু প্ৰিন্সুৱে মেকুৰী পোৱালিটো বাৰে বাৰে মানে দেখি কিনে সি ফূৰ্তিতে মানে মাতি আছিলে তাকে মই অকণমান ক্লিপ ৰাখি থৈ দিলোঁ আৰু দুপৰীয়াৰ কাৰণে একদম চিম্পলকৈ অকণমান দাইলৰ চাটনি লগতে অকণমান মিক্স দালি আৰু চব্জি পাপৰ আৰু আচাৰ এয়া মোৰ বাইদেউ মানে মোৰ চিষ্টাৰ লৈ দিয়া আচাৰ চ' তেনেকৈ আমি খালোঁ প্ৰিন্সুক ক'লোঁ যে মোবাইলটো আনি দিয়া বুলি সি আনি কিনে মোৰ হাতত দিছেহি আৰু পাপৰ খাই আছিলে তাক মই অকণমান পাপৰ খুজিলোঁ চাওকচোন সি পাপৰ নিদিয়ে মোক কি দিছে চাওকচোন আৰু শেষত ভাঙি কিনে অকণমান দিব ইমান ডাঙৰ পিচ যে দিব নহয় আপোনালোকে দেখিয়ে হাঁহি উঠিব তাৰমানে ফেভৰেট বস্তুটো সি দিবলৈ টান পায় চাওকচোন কি বদমাচি কৰিছে দিলে দেই অকণমান হাততে নপৰে তাকে বিচাৰি আছোঁ সি দিয়া পিচটো চাওকচোন ইমান ডাঙৰ পিচ দিছে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি থাকে আৰু সি বিৰাট বদমাছ হৈছে বিৰাট বদমাচি কৰি থাকে আৰু এয়া আইতাকে বেডৰুমৰ দৰ্জাখন মাৰি কিনে ওলাই গ'ল যে চ' দাদাকৰ পৰা শিকিছে দেই দৰ্জাখন এনেকৈ মানে হিট কৰি দিয়া চ' সেইটো পজিশ্যনত সি দৰ্জাখন হিট কৰি দিলে দৰ্জাখন খোল খাব বুলি দাদাকৰ পৰা শিকি লৈছে শিকি লৈ কিনে সেইটো সিও কৰি আছে ইমান সৰু অকণমানি হ'লেও চাওকচোন বুদ্ধি একদম লগাব জনা হৈছে আৰু এয়া মায়ে ঘৰৰ পৰা নাৰিকল আনিছিলে মই মাৰ ঘৰৰ নাৰিকল খুবেই ভাল পাওঁ চ' মায়ে অনা নাৰিকলটো আমি খাই আছিলোঁ মানে ময়ে খাই আছোঁ অকল কাৰণ মোৰ ফেভৰেট হয় আৰু এয়া প্ৰিন্সুৱে মাৰ ঘৰৰ মধুৰিআম খাই আছে সি খুব ভাল পায় মধুৰিআম খাই কিনে আৰু এয়া অকণমান খেলি আছিলে সি তাকে অকণমান কেপচাৰ কৰি ৰাখিলোঁ সি অকলে যদি খেলা বস্তুখিনি পায় ধুনীয়াকৈ অকলশৰীয়াকৈ ধুনীয়াকৈ খেলি থাকে কিন্তু প্ৰিন্সে একদম খেলিব নিদিয়ে বদমাচি কৰে আৰু এয়া ইভিনিং টাইম অকণমান ওলাই আহিলোঁ এটা বিশেষ কামত আৰু এয়া গণেশ মন্দিৰ গধূলি লুচি আৰু চব্জি খাই কিনে ওলাই আহিলোঁ আৰু বিশেষ কাৰণটো হ'ল যে যি কাৰণত ওলাই আহিছোঁ সেইটো হ'ল মই যাব লাগে হোমিওপেথি ডক্টৰৰ তাত মানে মোৰ মূৰৰ এটা ছাইডত অকণমান হাৰ্ডি এটা ফুলি যোৱাৰ নিচিনা হৈছে বিৰাট ভয় খাই আছিলোঁ চ' আহি কিনে ডক্টৰক দেখুৱালোঁ আৰু ডক্টৰে কৈছে আৰু বেছি ভয় খাব নালাগে আৰু ইয়াত চাওকচোন তেওঁ টি শ্বাৰ্টটো নহয় উল্টাকৈ পিন্ধিছিলে আৰু সেয়া ডক্টৰৰ লগত থকা মানুহজনে মানে ক'লে যে দাদা ষ্টাইলেই এনেকুৱা নেকি টি শ্বাৰ্টটো আমিও বোলো হয় এনেকৈ কৈ থ'লোঁ কিন্তু পিছতহে মন কৰিলোঁ নাই টি শ্বাৰ্টটোৱে উল্টাকৈ তেওঁ পিন্ধি থৈছে আৰু এয়া বেমাৰৰ কথা যি কৈ আছিলোঁ একচুৱেলি বেমাৰবোৰ অকণমান যেতিয়া ইনিচিয়েল ষ্টেজত থাকে নহয় তেতিয়াই ট্ৰিটমেণ্টৰ কাৰণে ভাল হয় চ' মই ভাবিলোঁ যিহেতু ষ্টাৰ্ট হৈছে চ' লগালগ দেখুৱাই দিয়া ভাল হয় ছাৰে 1 মান্থৰ কোৰ্চ এটা দিলে চ' সেইটো কণ্টিনিউ কৰিম আৰু ছাৰৰ মেডিচিনবোৰ বহুত কামত আহে প্ৰণৱ কুমাৰ ছাৰ আৰু তেওঁক যিমানক মই ৰেফাৰ কৰিছোঁ চবেই ভাল ৰিজাল্ট পাইছে চ' আপোনালোকেও যদি কিবা সৰু সুৰা বেমাৰ থাকে দেখাব পাৰে ছাৰক আৰু লগতে টিকলুটোৰ কাৰণে আৰ্নিকাও ল'লোঁ আৰু চব বেমাৰেই দেখাব পাৰে দেখাই চাব পাৰে আপোনালোকক যদি দৰকাৰ হয় আৰু এয়া অকণমান চেৰেলেক লগতে ORS আৰু লগতে ডক্টৰ অৰ্থৰ কেপচুল পেকেট এটা ল'লে আৰু কাৰণে আৰু এয়া ওলাই আহিছোঁ অকণমান ঘৰৰ গ্ৰ'চাৰী শ্বপিং জানেই নহয় শেষেই নহয় সদায় লাগে চ' এইখিনি শ্বপিং কৰি কিনে আমি ওলাই আহিছোঁ ঘৰলৈকে গৈ আছোঁ আৰু ঘৰলৈকে যাওঁতে অন দ্য ৱে আৰু অকণমান বজাৰ কৰিবৰ কাৰণে সোমালে আৰু চ' ৰাস্তাটো চাওকচোন ইমান বেয়া পানী হৈ গৈছে গাঁত হৈ গৈছে আৰু কিমান দিন যে লাগিব এইখিনি ঠিক হওঁতে নাজানো আৰু দেই এইখিনি অজন্তা পথৰ ৰাস্তা আৰু এয়া তাকে বজাৰখিনি লৈ আছোঁ মানে মাছ ল'ম ভাবিছিলোঁ কিন্তু বিশেষ এটা কাৰণত মাছটো নল'লোঁ আৰু তাৰ ঠাইত চিকেন এটা ল'লোঁ লোকেল চিকেন আৰু ঘৰৰ বজাৰ লৈ সোমাওঁতে প্ৰিন্সুক চাওকচোন সি মানে এটা চিৰা পেকেটটো তাৰ ফেভৰেট হয় হালদিৰামৰ চ' সি সেইটো পেকেটটো লৈ লৈছে আৰু ইয়াৰ প্ৰিন্সক লাগে এটা শ্বাৰ্পনাৰ তাক আনি কিনে দিলোঁ সেইটো শ্বাৰ্পনাৰ আৰু সেয়া দেউতাক সোমোৱা নাই কাৰণে প্ৰিন্সুৱে চাই আছে আৰু এয়া কি কিনো আনিলোঁ চাই লওক মানে ঘৰত লগাই আৰু ইটো সেইটো বস্তু জানেই নহয় আৰু লগত বাচ্ছা থাকিলে কি কিনো লাগে চ'
মাজে সময়ে লাগিয়ে থাকে ন, শেষেই হৈ যায় পুটুককৈ। আৰু তেনেকৈ বজাৰখিনি সামৰি কিনে থৈ আছোঁ। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব না, কিয় লাইক নকৰে? লাইক কৰিলে ভাল লাগে আৰু দিয়কচোন। আৰু বনাবও ভাল লাগে। আগলৈকে ভিডিঅ'জ মানে কি লাইক নকৰিলেও মই বনাই থাকিম, কাৰণ এইবোৰ মেমৰি হিচাপত মই থৈ আছোঁ, পিছলৈকে ইহঁতে চাই ভাল পাব দিয়কচোন। এইবোৰ চাওক বজাৰ সমাৰবোৰ যে থৈছোঁ, তাকে প্ৰিন্সুৱে কৈ আছে এয়া লোকেল মাংসখিনি থ'লোঁ, আৰু ইয়াৰ প্ৰিন্সুক লাগে সেইটো খুলি দিবলৈ, তাক পতাই মেলি বেলেগ কিবা দিলোঁ। আৰু প্ৰিন্সে ORS এটা নিলে, কাৰণ তাৰ গা আজি একদম বেয়া, একদম একো খোৱা নাই। সি যে ডালিম খাইছিলে, তাৰপিছত এতিয়া এই ORSটো খাব, মানে পেটৰ অকণমান প্ৰব্লেম হৈ গৈছিলে। আৰু এওঁ লৈছিলে এইটো মেডিচিন, এইটো ডক্টৰ অৰ্থপেডিক, কমৰ চমৰো খুব বিষ হৈ থাকে, সেইটো কাৰণে লৈছিলে। আৰু ইয়াৰ প্ৰিন্সুৰ চেৰেলেক, তাকে ORSটো সি থৈ দিছিলে প্ৰিন্সে খাই থাকোঁতে, তাকে প্ৰিন্সুৱে লৈ কিনে খালে অকণমান, আৰু সেইকাৰণে প্ৰিন্সে বনাই দিলে আকৌ। আৰু এয়া প্ৰিন্সে ঘৰৰ কাম কৰি আছে। আৰু এয়া লোকেল চিকেন খালোঁ ডিনাৰত। নেক্সট ব্লগত লগ পাম, বাই বাই।